नमस्कार खुलुमबाय आसा खालामो साफ्रोमनिबो साननाय हनायफ्रा देग्लायनि बोसोराव बास्तबाव साक्सेस जागोन। ससियेल मिडियायाव नुदों खोनासोलायदों मानसिफ्रा सावरायदों जोंबो दुलाराय ट्राइबेल फरायसा आफादनिफ्राय नोजोराव गोग्लैदों। दुलाराय आसामावनो माखासे कन्स्टिटिउन्सि डिलिमिटेसन खालामगोन होननाय खोनादों। खालामोबाथ' मोजां, गोबां बोसोर सिगाङावनो बानायनांगौमोन, बानायाखै। শুনি পাইছোঁ আমাৰ অসমত কনষ্টিটিউশ্যন ডিলিমিটেশ্যন কৰিব, এইটো ভাল কথা। বহুত দিন আগত বস্তু কৰিব লাগিছিল, কৰা নাই। শুনি পাইছোঁ মংগলদৈ কনষ্টিটিউশ্যনটো ওদালগুৰি কনষ্টিটিউশ্যন কৰিব, ভাল লাগিল শুনি। কিন্তু ওদালগুৰি যে কনষ্টিটুৱেঞ্চি হয় এইটো ST ৰিজাৰ্ভেশ্যন হ'ব লাগিব, এইটো আমাৰ আতছুৰ পৰা আমাৰ দাবী। আৰু এটা কথা আমি মনত বিয়া পাইছোঁ, আমাৰ কোকৰাঝাৰ MP কনষ্টিটুৱেঞ্চিটো ST চিটৰ পৰা উঠাই জেনেৰেল কৰিব বুলি শুনিছোঁ। বাস্তৱত যদি এইটো একদম সঁচা কথা, এইটো যেনেকৈ কৰিব এইটো একদম ভয়ানক, দুখ লগা। আৰু আমি আতছুৰ পৰা এইটো কেতিয়াও সহ্য কৰিব নোৱাৰোঁ, আমি একচেপ্ট নকৰিব নোৱাৰোঁ। আমি প্ৰেছ মিডিয়াত দেখিছোঁ বিভিন্ন সংগঠন যেনেকৈ ট্ৰাইবেল সংগঠনৰ ট্ৰাইবেল সংঘৰ ট্ৰাইবেল ইউথ লীগ প্ৰেছ ৰিলিজ দিছে। এইটো ট্ৰাইবেল চিটটো উঠাবৰ কাৰণে মানা কৰিছে আৰু ট্ৰাইবেল বেল ব্লক পৰা উচ্ছেদ কৰিবলৈ অনুৰোধ কৰিছে। ইয়াৰ লগতে আমাৰ NLFB নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অফ বড়োলেণ্ড তেখেতেও এইদিনা প্ৰেছ মিট দিছে। ইহঁতেও কেতিয়াও সহ্য নকৰিব, আমিও কেতিয়াও সহ্য কৰিব নোৱাৰোঁ আৰু একচেপ্ট নকৰিম। অন্য এটা বেলেগ ধৰণৰ ঘটনা ঘটিব পাৰে, আমাৰ চিন্তাধাৰা বেলেগ ধৰণৰ হ'ব পাৰে। ইয়াৰ কাৰণে অনুৰোধ জনাইছোঁ আসাম গভৰ্ণমেণ্ট, ইণ্ডিয়ান গভৰ্ণমেণ্ট চবেই ভালকৈ চিন্তা কৰি ডিচিশ্যন লওক। আমাৰ যিমান ট্ৰাইবেল ভাইসকল আছে, ট্ৰাইবেল সংগঠন আছে, যেনে ট্ৰাইবেল সংঘ, ৰাভা ষ্টুডেণ্ট ইউনিয়ন, গাৰো ষ্টুডেণ্ট ইউনিয়ন, মিচিং ষ্টুডেণ্ট ইউনিয়ন, সোণোৱাল ষ্টুডেণ্ট, বিভিন্ন। এই ক্ষেত্ৰত যদি আমি এটাই যদি ভইচ দিব নোৱাৰোঁ তেতিয়াহ'লে ভৱিষ্যতত দিগদাৰ আছে। আমি ট্ৰাইবেল একজোট হৈ আৱাজ দিবই লাগিব। আমি দেখি আছোঁ ককা আইতা যুগৰ পৰাই আমাৰ ট্ৰাইবেলবিলাকক ইমান নেগলেক্ট কৰি বহুত ক্ষেত্ৰতে আমাক নেওচি আহিছে। এইদিনা লখিমপুৰ ধেমাজিত ট্ৰাইবেল বেল ব্লক উঠালে, আকৌ ট্ৰাইবেল বেল ব্লকত 5-6টা জনগোষ্ঠীক প্ৰটেক্টেড ক্লাছ বুলি কেবিনেট মিটিঙত ডিচিশ্যন ল'লে। আৰু গুৱাহাটী মেট্ৰপলিটান টাউনৰ সোণাপুৰ, এইফালে কামৰূপ মাটি বেনাখিচা ডিচিৰ হাতত অৰ্পণ কৰি দিলে। এইটোৱেই নাই, আৰু বহুত আছে। যেতিয়া আমাৰ ৰাজধানী মেঘালয়ত আছিল শ্বিলঙত, তেতিয়াৰ পৰা ৰাজধানী গুৱাহাটীত যেতিয়া দিছপুৰ আনিছিলে, তেতিয়া দিছপুৰ চব মানে গুৱাহাটীয়ে চব ট্ৰাইবেল বড়ো গাৰো কাৰ্বিবিলাকৰ আছিলে। এতিয়া চাওক গুৱাহাটীত কোন আছে, এতিয়া চিন্তা কৰিবলগীয়া আছে। ট্ৰাইবেল ইউনিটি কৰিব লাগিব, আমি একজোট চলিব লাগিব, আমাৰ চিন্তাধাৰা এক হ'ব লাগিব।
আমাৰ ট্ৰাইবেলসকলে এটা বস্তু চাই লওক, এইটো ভাবি লওক, ট্ৰাইবেলৰ সংখ্যা বড়ো অকণমান বেছি আছে অসমত। ইয়াৰ কাৰণে আমাৰ নন ট্ৰাইবেলবিলাকে বড়োবিলাকক এতিয়া টাৰ্গেট ধৰি লৈছে। যেতিয়া বড়োবিলাকক টাৰ্গেট কৰি ডমিনেট কৰিব পাৰে, বাদ বাকী আমাৰ অসমৰ যিমান ট্ৰাইবেল আছে এইটোক ডমিনেট কৰিবৰ কাৰণে বহুত ইজি হৈ যাব। চিন্তা কৰক, ভৱিষ্যত আমাৰ প্ৰজন্ম আমাৰ হাতত, নহ'লে আমাৰ প্ৰজন্মৰ ট্ৰাইবেলবিলাকৰ ভৱিষ্যত অন্ধকাৰ হৈ যাব। ককা আইতাৰ পৰাই আমি দেখিছোঁ আমাৰ কোকৰাঝাৰ MP সমষ্টিটো। ক'ব গ'লেতো অসমত এটাই MP কনষ্টিটুৱেঞ্চি, এটাই। কোকৰাঝাৰ কনষ্টিটুৱেঞ্চিটো আমাৰ ট্ৰাইবেল বেল্ট পৰে আৰু আমাৰ 6 শিডিউল আণ্ডাৰতে হয়। এইটো আমাৰ ST ৰিজাৰ্ভ ৰাখিবই লাগিব, যিহেতু এতিয়া উঠাই দিয়ে, এইটোৱে ডিচিশ্যন লয়। বেলেগ ধৰণৰ আমি চিন্তা কৰিব লাগিব। আমাৰ 7 ভনী মণিপুৰ, মেঘালয়, অৰুণাচল, নাগালেণ্ড চব আমাক এৰি গ'ল। আমিও অসমত থাকি গ'লোঁ। কয়টামান ট্ৰাইবেল, বড়ো, মিচিং, সোণোৱাল, ৰাভা। আজিলৈকে আমাক শান্তি জীয়াই ৰাখিব দিয়া নাই, অশান্তি। আশা কৰিছোঁ আমি চবেই একগোট থিয় দিব লাগিব। আমাৰ লোকেল পলিটিকেল পাৰ্টিবিলাকক ক'ব বিচাৰিছোঁ, আমাৰ BTC চৰকাৰ আৰু পুৰণা চৰকাৰ, UPPL, BPF, আমাৰ হাইকোৰ্ট পৰা ইভিকশ্যনৰ কাৰণে নটিচ আহিছিল, কিন্তু দুটাও পাৰ্টিয়ে ইভিকশ্যন কৰা নাই, আজিলৈকে কৰা নাই। যদি আগৰ পৰা যদি ক'লেহেঁতেন, এতিয়া আমাৰ এই কোকৰাঝাৰ সমষ্টিত কনষ্টিটুৱেঞ্চি MPত আমাৰ নন ট্ৰাইবেল ইমানলৈকে পপুলেশ্যন নহ'লেহেঁতেন। আমাৰ ট্ৰাইবেলৰ যিমান সমস্যা হৈ আছে, কিন্তু আমাৰ লোকেল পাৰ্টি দুটা পাৰ্টি একো আৱাজ দিয়া নাই। ট্ৰাইবেল বেল্ট উঠাতে হওক, যিকোনো বহুত কি ক'ম এতিয়া। লোকেল পাৰ্টিবিলাক কিয় লাগে, আমি কিয় কাৰণে ভোট দি আছোঁ সিহঁতক? আমাৰ লোকেল ট্ৰাইবেলবিলাক কি লাভালাভ হৈছে, কাৰ কাৰণে কাম কৰি আছে সিহঁতে? দুটা পাৰ্টিও BJPৰ পিছে পিছে গৈ আছে, লাজ লগা। বান্দৰে মেকুৰী আৰু কুটাক ফিটা ভাগ কৰা যেন, এইফালে বেছি হ'লে এইফালে খাব, এইফালে হ'লে বেছি খাব, লাষ্টত শেষ হ'ব, তেতিয়াই গম পাব দুটা পাৰ্টিয়ে। এনেকুৱা কি কৰি আছে? লাগিলে তহঁতে কোনোবা BJPত সোমাই যাওক, চব পাৰ্টি কংগ্ৰেছত সোমাই যাওক, এনেকুৱা হয় কেনেকুৱা হ'ব? অপজিশ্যন পাৰ্টিও ষ্ট্ৰং হ'ব লাগে। সিহঁতে ভাবে মানে কিবা গভৰ্ণমেণ্টৰ যদি কিবা কয় BJPয়ে বিয়া পাব, এই ধৰণৰ মনোভাৱ চব। এইবিলাকে চান্স লৈ পিনে কৰি আছে আৰু কৰি যাব। आसा करिछु आसा खालामो जोंनि लिडारफोर दैदेनगिरिफ्रा गुबुन गुबुन पार्टिनिबाबो साननाय हनायफ्रा एसे आलादा जानांगौ। बेबायदि नंबां जाबां ओरैनो पलिटिकल पार्टि होननानै थांनानै पार्सनेल लाबा लाबनि थाखायल' पलिटिक्स खालामबाथ' जानाय नङा ना। जोंनि इयुननि गथ' गथाय फिउचार जोंनि ट्राइबेल माहारिनि साननांगोन। पलिटिकल खेल होनो थाखाय जाथा मोजां सिनादार खालामदो, जोंहा इयुननि गथ' गथायखौ साननांगौ। हा हु पलिटिकल राइट्सआनो जुदि थायाब्ला जोंनाव मा थाबावगोन? बेनोथ' मोनसे हारिनि बिथा। एफा गोबाव बर' हारिया हारिनि थामोनथा पलिटिकल राइट्स बेफोरनि थाखाय जुजि बे एसे मोनदोंमोन, बेखौनो खोमाना लानो थांगासिनो दं। गोजोन्थों।